প্ৰিয় দৰ্শক, বিষাক্ত জীৱনসংগীক কেনেকৈ চিনাক্ত কৰিব পাৰি জানো আহক। 1 নম্বৰতে তেওঁ সদায় আপোনাকে দোষী সজায়। প্ৰতিটো ভুলৰ বাবে তেওঁ আপোনাক জগৰীয়া কৰে, যদিও সেয়া তেওঁৰে ভুল। 2 নম্বৰতে আপোনাৰ অনুভৱবোৰ তেওঁৰ বাবে কোনো গুৰুত্বপূৰ্ণ নহয়। তেওঁ আপোনাৰ হাঁহি আৰু কান্দোনলৈ ভ্ৰক্ষেপ নকৰে। 3 নম্বৰতে তেওঁ আপোনাক অকলশৰীয়া অনুভৱ কৰায়। আপুনি সম্পৰ্কত থকাৰ পিছতো অকলশৰীয়া অনুভৱ কৰে। 4 নম্বৰতে তেওঁ আপোনাক বাৰে বাৰে উৎসাহহীন কৰিবলৈ চেষ্টা কৰে। বাৰে বাৰে আপোনাৰ দুখৰ তালিকাখন দি আপোনাৰ আত্মবিশ্বাস ভাঙি পেলায়। 5 নম্বৰতে আপুনি তেওঁক ভয় কৰে, আনকি তেওঁৰ লগত কথা পতাৰ আগতেই আপুনি ভাবিবলৈ আৰম্ভ কৰে। এইটোৱেই আটাইতকৈ ডাঙৰ এলাৰ্ম যে আপুনি এজন বিষাক্ত জীৱনসংগীৰ লগত জীৱন কটাইছে। যদি আপুনি এনে এটা সম্পৰ্কত সোমাই আছে য'ত আপোনাৰ কোনো গুৰুত্ব নাই, সন্মান নাই, তেনেহ'লে তেনে এটা সম্পৰ্কৰ পৰা ওলাই আহক। যদি সেই সম্পৰ্কৰ পৰা ওলাব নোৱাৰে, তেন্তে সেই সম্পৰ্কত থাকি সন্মান উপাৰ্জন কৰিবলৈ চেষ্টা কৰি চাওক। তাৰ বাবে আপুনি সংঘৰ্ষ কৰিব লাগিব। যদি সকলো কৰিও একো উপায় পোৱা নাই, তেন্তে এৰি দিয়ক তেনে সম্পৰ্ক। কিয় আপুনি একুৰা জ্বলি থকা জুইৰ ওচৰত বহি থাকিব লাগে? জ্বলি থাকিব লাগে, কান্দি থাকিব লাগে। বিষাক্ত সম্পৰ্ক এটাত থকা মানে হৈছে বিষ পান কৰা। সদায় মৰি মৰি জীয়াই থকাতকৈ এবাৰে কষ্ট পাওক। এটা সম্পৰ্ক দিয়া লোৱাৰ মাজতে চলে। যদি সম্পৰ্ক দিয়া লোৱা দুইজনৰ মাজত 50-50 চলে, তেন্তে ঠিকেই। যদি সম্পৰ্কটোত আপুনি দিছে 90% আৰু লৈছে মাত্ৰ 10%, তেনেহ'লে একেবাৰে ভুল সম্পৰ্ক এটাত সোমাই আছে। তেনে সম্পৰ্কৰ পৰা যিমান সোনকালে ওলাব পাৰিব, আপোনাৰ বাবেই ভাল হ'ব। যদিহে ভিডিঅ'টোৱে আপোনাক অলপ হ'লেও উৎসাহ যোগালে, তেনেহ'লে ভিডিঅ'টো লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।